ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ তাৰ আগতে আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু কিবা ভুল হ'লে ক্ষমা কৰিব। তাকে চিন্তা কৰি আছো কাইলৈ ৰিজাল্ট দিব মা দেউতাই কৈছে এইবাৰ বোলে ফেইল কৰিলে ঘৰৰ পৰাই ওলাই দিব তাকে ভাবি আছো। তই ভালে কৰিলি স্কুল এৰি কৰি ৰখীয়া হ'লি। তই ভাবিছ নেকি ফেইল কৰা ইমান ডাঙৰ কথা? বহুবাৰ ফেইল কৰাৰ পিছতহে মই ফেইল কৰিব পাৰিছোঁ। বহুত ডাঙৰ কথা মোৰ কাৰণে। এই 3বাৰ ফেইল কৰাৰ পিছতহে মোক স্কুলৰ পৰা উলিয়াই দিছে। তই যাব পাৰিবি? মা দেউতাই ইমান কষ্ট কৰি আমাৰ লগত টকা পইচা খৰচ কৰি আমাক পঢ়াইছে আৰু যদি আমি সময়ৰ কাম সময়ত নকৰি খেলাতে মন দি থাকোঁ ৰিজাল্টৰ সময়ত ভাবি একো লাভ নাই নহয়। আমি মা দেউতাৰ মান ৰক্ষা কৰিবলৈ সময়ৰ কাম সময়ত কৰি এদিন ডাঙৰ মানুহ হ'ম। হয় দে হয়। আমি যদি মা দেউতাৰ কথা নাভাবি আমি যদি সময়ৰ কাম সময়ত নকৰোঁ তেনেহ'লে আমাৰ এয়া ইচ্ছা পূৰণ নহ'বগৈ। মই ভুলেই কৰিলোঁ স্কুলখন। এতিয়া আকৌ মই তহঁতৰ লগত আকৌ পঢ়িম। এজন মই ভাল ডাঙৰ মানুহ হ'ম চাবি পঢ়ি। হয় দে এতিয়া মই আকৌ স্কুলত নাম লগাম। মই ভালকৈ পঢ়ি ভাল এজন মানুহ হ'ম। তেনেহ'লে আমি গোটেইখিনিয়ে শপত লওঁ যে আমি পঢ়ি শুনি ভালদৰে ডাঙৰ মানুহ হ'ম। আমি দেউতাৰ কথা সদায় শুনিম। আমি সদায় মা দেউতাৰ কথা সদায় শুনিম। আমি সদায় সময়ৰ কাম সময়ত কৰিম। আমি সদায় সময়ৰ কাম সময়ত কৰিম। এই ভিডিঅ'টোৰ দ্বাৰা আমি এয়াই বুজাব বিচাৰিছোঁ যে আমি সদায় সময়ৰ কাম সময়ত কৰি পঢ়াত মনোযোগ দি আমি এজন ডাঙৰ মানুহ হ'ম। ধন্যবাদ। ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব আৰু বেল আইকনটো দবাই দিব।